স্মৰণীয় দিন মই অলপ আগতেই কৈছোঁ যে 2005ৰ পৰা 2020লৈকে যি গভৰ্ণমেণ্ট চলি আছিলে 15টা বছৰত আমাৰ BTC গভৰ্ণমেণ্টে BTC ফাণ্ডৰ পৰা বা BTC হেল্থ ডিপাৰ্টমেণ্টৰ পৰা কেতিয়াও এনেকুৱা এম্বুলেন্স প্ৰকিউৰ কৰা নাছিলে BTR অঞ্চলবাসী ৰাইজৰ কাৰণে। যিমানকেইটা এম্বুলেন্স প্ৰকিউৰ কৰা হৈছিল হয়তো NHM নহ'লে অসম গভৰ্ণমেণ্টৰ মানে আঁচনিত বা অসম গভৰ্ণমেণ্টে দিছিল, কিন্তু BTC গভৰ্ণমেণ্টে দিয়া নাছিলে। তো সেইকাৰণে মই আজি পবিত্ৰ দিন এইটো কৈছোঁ যে ফাৰ্ষ্ট টাইম আমি 15টা এম্বুলেন্স আজি পেচেণ্টসকলৰ উদ্দেশ্যে বা BTR অঞ্চলবাসী ৰাইজৰ কাৰণে আজি যে চিফ ছাৰৰ নেতৃত্বত আমি মুকলি কৰি দিলোঁ, সেইকাৰণে মই গৰ্বিত। আৰু মই এইটো ক'ব বিচাৰিছোঁ যে অহা 4টা বছৰৰ ভিতৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো কমপ্লিটলি নতুন ৰূপে দেখা পাব। এইটো মই আপোনালোকক ক'ব পাৰোঁ। এইটো শ্বৰ্টেজ অফ ডক্টৰ নট অনলি ইন BTR এৰিয়া, এইটো গোটেই অসমত শ্বৰ্টেজৰ প্ৰব্লেম আছে। আপুনি যদি আজি ধুবুৰী ভিজিট কৰে, আপুনি যদি নগাঁও যায়, আপুনি শিৱসাগৰ যায়, আপুনি ডক্টৰৰ প্ৰব্লেমটো পাব। সেইকাৰণে ইতিমধ্যে আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰ আমি ৰাজ্যিক অসম গভৰ্ণমেণ্ট কেন্দ্ৰীয় গভৰ্ণমেণ্ট বিষয়ববীয়াসকলৰ লগত সেক্ৰেটাৰী প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু এটা কথা ক'বলৈ গৈ আছোঁ যে ফাৰ্ষ্ট টাইম আমাৰ অসমৰ হেল্থ ডাইৰেক্টৰ ৰতিনী ভূঞা ডাঙৰীয়া তেখেত নিজে আহি BTR অঞ্চলত মিটিং কৰি গৈছে, যিটো বিগত দিনত এনেকুৱা কোনো ডিপাৰ্টমেণ্টৰ কোনো ডাইৰেক্টৰ অহা নাছিলে। তো তেখেতসকলৰ চকু ইয়াতে এইবাৰ পৰিছে BTR অঞ্চলত। সেইকাৰণে মই ভাবোঁ যে অহা দিনত খালি নট অনলি ডক্টৰৰ প্ৰব্লেম, যিমানকেইটা প্ৰব্লেম আছে হেল্থ ৰিলেটেড প্ৰব্লেম 100 নহ'লেও এটলিষ্ট 50% মই ক্ৰছ কৰি দেখুৱাম। BTC ফাণ্ডৰ পৰা বা BTC হেল্থ ডিপাৰ্টমেণ্টৰ পৰা কেতিয়াও এনেকুৱা এম্বুলেন্স প্ৰকিউৰ কৰা নাছিলে BTR অঞ্চলবাসী ৰাইজৰ কাৰণে। যিমানকেইটা এম্বুলেন্স প্ৰকিউৰ কৰা হৈছিল হয়তো NHM নহ'লে অসম গভৰ্ণমেণ্টৰ আঁচনি বা অসম গভৰ্ণমেণ্টে দিছিল, কিন্তু BTC গভৰ্ণমেণ্টে দিয়া নাছিল। তো সেইকাৰণে মই আজি পবিত্ৰ দিন এইটো কৈছোঁ যে ফাৰ্ষ্ট টাইম আমি 15টা এম্বুলেন্স আজি পেচেণ্টসকলৰ উদ্দেশ্যে বা BTR অঞ্চলবাসী ৰাইজৰ কাৰণে আজি যে চিফ ছাৰৰ নেতৃত্বত আমি মুকলি কৰি দিলোঁ, সেইকাৰণে মই গৰ্বিত। আৰু মই এইটো ক'ব বিচাৰিছোঁ যে অহা 4টা বছৰৰ ভিতৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো কমপ্লিটলি নতুন ৰূপে দেখা পাব। এইটো মই আপোনালোকক এইটো শ্বৰ্টেজ অফ ডক্টৰ নট অনলি ইন BTR এৰিয়া, এইটো গোটেই অসমত শ্বৰ্টেজৰ প্ৰব্লেম আছে। আপুনি যদি আজি ধুবুৰী ভিজিট কৰে, আপুনি যদি নগাঁও যায়, শিৱসাগৰ যায়, আপুনি ডক্টৰৰ প্ৰব্লেম পাব। সেইকাৰণে ইতিমধ্যে আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰ আমি ৰাজ্যিক অসম গভৰ্ণমেণ্ট কেন্দ্ৰীয় গভৰ্ণমেণ্ট বিষয়ববীয়াসকলৰ লগত সেক্ৰেটাৰী প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু এটা কথা ক'বলৈ গৈ আছোঁ যে ফাৰ্ষ্ট টাইম আমাৰ অসমৰ হেল্থ ডাইৰেক্টৰ ৰতিনী ভূঞা ডাঙৰীয়া তেখেত নিজে আহি BTR অঞ্চলত মিটিং কৰি গৈছে, যিটো বিগত দিনত এনেকুৱা কোনো ডিপাৰ্টমেণ্টৰ কোনো ডাইৰেক্টৰ অহা নাছিলে। তো তেখেতসকলৰ চকু ইয়াতে এইবাৰ পৰিছে BTR অঞ্চলত। সেইকাৰণে মই ভাবোঁ যে অহা দিনত খালি নট অনলি ডক্টৰৰ প্ৰব্লেম, যিমানকেইটা প্ৰব্লেম আছে হেল্থ ৰিলেটেড প্ৰব্লেম 100 নহ'লেও এটলিষ্ট 50% মই ক্ৰছ কৰি দেখুৱাম। দিয়াটো অন BTR আমি কৰিলোঁ এতিয়া হৈ থাকিব, কাৰণ এম্বুলেন্স 15টা এম্বুলেন্স ইজ নট চাফিচিয়েণ্ট ফৰ BTR এৰিয়া। আজি আমি আৰম্ভ কৰিলোঁ, আপুনি চাব 6 মাহ মূৰে মূৰে হওক বা বছৰে বছৰে এম্বুলেন্স আমি BTRবাসী ৰাইজৰ কাৰণে দি থাকিব। নহয়, সৰু সৰু দিছোঁ, কাৰণ সৰু ডাঙৰ এম্বুলেন্স অলৰেডি আছে, 108 আছে। তো 108 ছাৰ্ভিচ দি আছে। আৰু এইবিলাক ইমাৰ্জেঞ্চি এনেকুৱা চুবুৰী আছে, গাঁও আছে যে ডাঙৰ গাড়ী নোসোমায়, সৰু গাড়ী সোমায়। তাৰ কাৰণে আমি চিন্তাটো লৈছোঁ যে সৰু গাড়ী আমি সৰু গাঁৱৰ কাৰণে আমি দুখীয়া ৰাইজসকলৰ কাৰণে এবাৰ কাম কৰোঁ। ঠিক আছে, ধন্যবাদ।